Hey guys, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। স্বাগতম আপোনালোকক মোৰ আন এটি ভ্লগ লৈ। চ' বহুত দিনৰ মূৰত আজি ভ্লগ বনাইছোঁ, যিহেতু যোৱা কেইদিনমান সকলোৰে আমাৰ মন চন ভাল নহয়, যিহেতু আমাৰ মৰমৰ জুবিন দা আৰু নাই। চ' এতিয়াও তেনেকৈ মন চন ভাল লগা নাই, বা যিয়ে নহওক আমি সকলোৱে জুবিন দাৰ জাষ্টিছৰ কাৰণে প্ৰে কৰি আছোঁ, ৰৈ আছোঁ যাতে তেখেতে জাষ্টিছ পাওক। চ' যিহেতু এতিয়া পলেণ্ডত আছোঁ আৰু পলেণ্ডত ঠাণ্ডা পৰিছে, চ' প্ৰথমবাৰৰ বাবে ইয়াতে পাম্পকিন ফেষ্টিভেল হয়। যিহেতু পলেণ্ডত এতিয়া উইণ্টাৰ পৰিছে আৰু উইণ্টাৰ টাইমত ইয়াতে পাম্পকিনৰ খুব হাৰ্ভেষ্ট হয়। চ' আজি ফাৰ্ষ্ট টাইম শুনিছোঁ যে ইয়াতে হেনো পাম্পকিন ফেষ্টিভেল হয়, আৰু তাতে বহুত কিবা কিবি দেখিবলৈ পোৱা যায়, মানে ৰঙালাওৰে বহুত কিবা কিবি ডেক'ৰেশ্যন কৰে, বহুত কিবা কিবি হয়। চ' যিহেতু আমাৰ তাতে ইণ্ডিয়াত এইবিলাক নহয়, ইয়াতে যিহেতু হেল'উইন ফেষ্টিভেলো আহি আছে, গতিকে ভাবিছোঁ তালৈকে যাওঁ, ফাৰ্ষ্ট টাইম কেনেকুৱা হয় চাই লওঁ, আৰু আপোনালোককো দেখুৱাৰ বাবে মই আজি ভ্লগটো বনাইছোঁ। গতিকে ব্লগ গাইজ যাওঁ আৰু চাওঁ কেনেকুৱা হয় পাম্পকিন ফেষ্টিভেল। লেটছ গো। চলো हो गए ना रेडी, চলো। চ' গাইজ, পোনপ্ৰথমে আমি আহি ইয়াৰ লাইনত থিয় হৈ গ'লোঁ টিকেট কাটিবৰ বাবে। এই পাম্পকিন ফেষ্টিভেলটো ইয়াৰ বটানিকেল গাৰ্ডেনত পাতা হৈছে। চ' আমি টিকেট কাটি এয়া গাৰ্ডেনৰ ভিতৰত আহি গ'লোঁ। চ' এয়া ভিতৰত আহি বহুতো ফুড ষ্টল, আৰ্ট ক্ৰাফ্ট, এনেকুৱা বজাৰ, বিলাহী, বিভিন্ন ধৰণৰ পাম্পকিন এনেকুৱা মাৰ্কেট বহিছে। চ' এনেকুৱা পাম্পকিন চাগে আমাৰ ইণ্ডিয়াত বা অসমত এনেকৈ নেপাওঁৱেই, কাৰণ ইয়াতে বিভিন্ন ধৰণৰ এনেকুৱা হাৰ্ভেষ্ট হয় আৰু ডিফাৰেণ্ট শ্বেপছত পোৱা যায়। গতিকে আপোনাক মই আজি এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাম, তাৰ বাবে ভিডিঅ'টো শেষলৈ চাব। ইয়াতে কিমান ডাঙৰ পাম্পকিন হাৰ্ভেষ্ট হয় সেইটো আজি আপোনালোকক মই দেখুৱাম গাইজ। চ' বোলক পাম্পকিন ফেষ্টিভেলৰ লগতে আপোনালোকক মই বটানিকেল গাৰ্ডেনটো এবাৰ দেখুৱাই লওঁ। আৰু ইয়াতে হৈ আছে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ হেণ্ডমেড ক্ৰাফ্ট এক্টিভিটি। পেৰেণ্টছবিলাকে নিজৰ ল'ৰা ছোৱালীক ইয়াতে লৈ আহিছে বটানিকেল গাৰ্ডেনত, যিহেতু আজি ছানডে' হয়। চ' ইয়াতে ধুনীয়াকৈ বহি নিজৰ হাতেৰে কিউট বস্তু বনাই আছে। আৰু এয়া হৈছে আমাৰ ৰছলফৰ বিখ্যাত ডৱাৰ্ফবিলাক এনেকৈ বিভিন্ন ঠাইত বিভিন্ন থিমত এনেকৈ বনোৱা হয়। কিমান মৰম লগা, চাওক, দুটা কাপল ফটো উঠি আছে আৰু এনেকৈ ফটো তুলি আছে। গতিকে এইটো আপোনালোকক দেখুৱালোঁ। আৰু যিহেতু ইয়াতে এতিয়া অক্টোবৰ মাহ পৰি আছে, চ' এতিয়া অটম ছিজন ইয়াতে, চ' সেইবাবে গছ গছনিবোৰ এতিয়া হালধীয়া হৈ আছে পাতবিলাক। চ' দেখিবলৈ খুবেই ধুনীয়া লাগিছে। আৰু যিহেতু বটানিকেল গাৰ্ডেনত আছোঁ, ইয়াৰ ফুলনিবোৰ খুব ধুনীয়া, এক্সটিক ফ্লাৱাৰ্ছ, মানে গোটেই গাৰ্ডেনখন দেখিবলৈ বহুত ধুনীয়া হৈ আছে গাইজ। চ' গাইজ, এই আমি বটানিকেল গাৰ্ডেন ঘূৰি ল'লোঁ। বোলক আপোনাক এতিয়া লৈ যাওঁ ষ্টাৰ অফ দ্য শ্ব' পাম্পকিন ফেষ্টিভেলৰ। চ' কেতিয়াবা 600 কেজি ওজনৰ পাম্পকিন ৰঙালাও আপোনালোকে দেখিছেনে? চাওক, এয়া হৈছে আটাইতকৈ বৃহৎ আৰু ওজন ৰঙালাও ইয়াতে হাৰ্ভেষ্ট হয়, আৰু ইয়াতে সেইকাৰণে পাতা হয় যিটো ৰঙালাও বেছি ওজন সেইটো প্ৰাইজ পোৱা যায়।
আৰু ইয়াতে হৈ আছে সৰু সৰু ল'ৰা ছোৱালীৰ ডান্স So guys, বুলক যেহেতু আপোনালোকক বটানিক্যাল গাৰ্ডেন দেখুৱালোঁ তাৰপিছত সকলোতকৈ বৃহৎ ৰঙালাও দেখালোঁ তাৰোপৰি ৰঙালাও ফেষ্টিভেলত ৰঙালাওৰে ধুনীয়া ধুনীয়া ক্ৰিয়েটিভ বস্তু বনোৱা হয় গতিকে কেনেকুৱা কি হয় বুলক আপোনালোককো দেখুৱাও এনেকুৱা ৰঙালাও কেতিয়াবা দেখিছেনে গাইজ চাওক এয়া হৈছে এটা অদ্ভুত বস্তু দেখিবলৈ পালোঁ এইজোপা দেখিছেনে কিমান ধুনীয়াকৈ লেবু গছত লাগিছে একদম হালধীয়া লেবু এইটো বেলেগ লেবু হয় যিটো ইয়াতে পোৱা যায় আকৌ দেখা পালোঁ ইয়াৰ অদ্ভুত শ্বেপৰ এটা পাম্পকিন চাওক গাইজ
সো গাৰ্ডেনখন বহুতেই ডাঙৰ এনেকৈ খোজকাঢ়ি ভাগৰ লাগি গ'ল চ' অকণমান বহিলোঁ এয়া চাওক সন্মুখত কি ধুনীয়া এটা চিনাৰী এনেকৈ আপোনালোকে বহি ইয়াতে ৰিলেক্স কৰিব পাৰে কফি খাব পাৰে বুকছ পঢ়িব পাৰে চ' খুব ধুনীয়া ইয়াতে লাগে যোৱা বছৰ আমি ছামাৰত আহিছিলোঁ চ' গছৰ পাতবোৰ এনেকৈ হালধীয়া হোৱা নাছিলে বাট এতিয়া যিহেতু অটমত আহিছোঁ চ' ইয়াৰ সৌন্দৰ্যটো আৰু বেছি দুগুণে বাঢ়ি গৈছে গাইজ ঠাইখনৰ চ' ইয়াতে অলমষ্ট আবেলি হৈ গ'ল ইয়াতে অলপ সময় আমি বহিলোঁ তাৰপিছত যিহেতু ভোক লাগিছিলে চ' কিবা এটা খাই ল'লোঁ আমি চ' গাইজ ব্লগটো আজি ইয়াতে সামৰিছোঁ যদি ব্লগটো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' লগ পাই আছোঁ আপোনাক মোৰ নেক্সট ব্লগত টিল দেন টেক কেয়াৰ এণ্ড বাই